নমস্কাৰ বন্ধুসকল, আজি প্ৰেমৰ স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। সঁচা থাকিব আজি আৰম্ভ কৰিছোঁ। বৰ্তমান শেষবিলাক কামৰ পৰা আহিলোঁ, আকৌ এতিয়া যাব লাগিব আৰু এতিয়া ভাতকেইটা খাই লওঁ। এয়া চয়াবিন আলু ভাজি মটৰ, এইফালে বেঙেনা ভাজি, এইফালে শুকান মাছৰ চাটনি, এইফালে ভোল চোল মিক্স, চয়াবিন মিক্স। খাই লওঁ ভাতটো। আৰু আজি ইয়াত কাম কৰিব গৈছিলোঁ আৰু চাওক সেইটো বাংলা হয় আমাৰ মালিকৰ। চাৰিওকাৰণে দেখুৱাই আছোঁ। এয়া চাওক জিৰণি ঘৰ, খেৰৰ কি ধুনীয়া। ইয়াতে মানে চাহ তাহ ধুনীয়াকৈ ভাল লাগে আৰু এয়া চাওক বৰ্তমান এয়া সাজি আছে আৰু আমি পাইপ এডাল ঠিক কৰিব আহিছিলোঁ। আৰু যিহেতু এয়া খেতিও কৰে, চাওক এয়া শাক পাচলি খেতি কৰে, এটা তলত আছে আৰু এয়া চাওক ধুনীয়া ভিউটো কেনেকুৱা লাগিছে। অনুগল ইয়াতো কাম কৰিব ধুনীয়াকৈ আহিছোঁ আৰু য'তেই পৰে ত'তেই কাম কৰোঁ আৰু সেয়া বৰ্তমানে আগ খেলে চাওক কি ধুনীয়া ভাল লাগে আৰু এনেকুৱা বাংলা চাংলা আহিলে মজা লাগে। আপোনালোককো শ্বেয়াৰ কৰি দিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বন্ধুসকল এয়া এখেতৰ কাম হৈছে আৰু এটা মৌ জোল ধুনীয়াকৈ আনিছিলোঁ মই সিদিনাখন। আৰু এয়া খাইছে, কাম হৈছে আৰু তাই এটা ইণ্টাৰেষ্টিং এজনী মুৰ্গীয়ে এদিনত কেইটা ডিম পাৰে। আমাৰ এটাই পাৰে মুৰ্গী এজনী এটা, কিন্তু তাই হৈছে কেইটা পায়, ঘৰত হোৱা নাছিলে যে সেইকাৰণে। আৰু এয়া বেঙেনা বতৰত বেঙেনা পুৰি নাখালে কেনেকৈ হ'ব? বেঙেনা পোৱাটো পুখুৰী খোৱাটো দিছ কিয়? দে এটা দিয়া। বেঙেনা বতৰত বেঙেনা নাখায় কোনে খাব? খা, ভিটামিন সানি লওঁ, সোৱাদেই বেলেগ। বহুত দিন তেল হ'ব দে, এটাই হ'ব দে ন। জুই ধৰিছে যেতিয়া তেল সানিলোঁ, এতিয়া জুইত পেলাই দিম আৰু এই চকুকেইটা জিলিকে চাই এখেতৰ। ক'ত দি দে। বেঙেনা হৈ গ'ল, এতিয়া হৈ গ'ল। চাওক এতিয়া বাকলিখিনি গুচাই পেলাই ইয়াত ধুনীয়াকৈ এটা পিটিকা কৰি মজাকৈ তেল চেল পিঁয়াজ চিয়াজ দি আৰু সোৱাদে পোৱাটো বেঙেনাৰ পোৱাৰ টেষ্টটোৱে বেলেগ আৰু আন কমন হৈছে, মজা লাগে আৰু সুন্দৰ একদম আজি বেলেগ আৰু আপোনালোকে তেনেকৈ খাই নে নাখায়? জুইত ধৰিলে জুই চুই থাকিলে এইটো কাৰণে বেঙেনা চেঙেনা পুৰিবৰ কাৰণে বৰ সুবিধা, সুন্দৰ। আৰু চাওক এতিয়া পিটিকাটো কৰোঁ ধুনীয়াকৈ সুন্দৰভাৱে আৰু লাষ্টত ধুনীয়া কমেণ্ট এটা দিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু ধন্যবাদ থাকিল শেষলৈকে চোৱাৰ কাৰণে। আৰু সেইটোৱে ভিডিঅ'টো পৰিসমাপ্তি কৰি ধন্যবাদ থাকিল।